खुलुमबाय आंनि इउटुब चेनेलाव बरायबाय बैसागो बोथोर जोंनि बर'नि बैसागो हारसाफोरनि बैसागो थिग बिदिनो दिनै एसामिसफोरनि बैसागो बिदाय हाबाफारि थिग बिनिनो बे हाबाफारियाव आं दान्दिसे सम लेंहरनायलाय हांख्रायनायलाय बाहागो लानो फैदों बिथांमोना फुंनिफ्रायनो गोबां हाबाफारि लाबाय बिनि सिगां बे समायना थासारिफोरखौ साखोन सिखोनखौ दिन्थिनो थाखाय खावलायबाय केमेरा पार्सन फंबायखौ बे साखोन सिखोन थासारि बे जाबाय दखान मार्केट प्लेस ना मा होनो बेखौ दखान जानाय आरो ओमफ्राय नै बिथिं पेन्डेल मेन पेन्डेल ओरैजाय मेन पेन्डेला ओरैजाय दा बे समाव बेयाव गोबां हाबाफारि लादों आं प्रग्रामखौ मोनखानाय हिसाबै दिनै फुंनि बेलायाव साखोन सिखोन हाबाफारि लोगोसे दा दङ दंफां गायनाय फुंबिलिनि नैथि हाबाफारि दंफां गायनाय हाबाफारि मिथिंगाखौ लोब्बा लानानै जिहेथु मिथिंगायानो जोंनि बर'नि माने माबा नालाय शिबदा अहिले पिছত शिबदा लग बिदिनो आरो मिथिंगाजों लोब्बा थानाय बे बैसागो फोरबो बे बैसागो फोरबोखौ बिथांमोना मिथिंगाजों लोब्बा थानायखायनो मिथिंगानि जिहेथु बिफां गायनाय हाबाफारि बे हाबाफारिखौ बिथांमोना बे समाव लागोन बेयाव आं सोंनि सानबैसेनि हाबाफारि आरो मा लानाय जादों बेकुलि दा बिथांजों रायलायगोन দাদাৰ লগত কথা পাতিম যেহেতু কেইদিনীয়া কাৰ্যসূচী আৰু কি কাৰ্যসূচী লোৱা হৈছে তাৰ বিষয়ে অলপ আৰু বিহু উদযাপন কমিটিৰ উদযাপন কমিটিৰ যি উদ্দেশ্য এইবিলাক অলপ কৈ দিলে ভাল হ'ব আমাৰ লামাজান মাজৰবাৰী বিহু সন্মিলনৰ দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছে আজি প্ৰথমটো দিন আজি ফাৰ্ষ্ট টাইমতে হৈ গৈছে আমাৰ চাফাই অভিযান তাৰ নেক্সটত হ'ব বৃক্ষৰোপণ হ'ব আৰু এইটো প্ৰগ্ৰামত কি লোৱা হৈছে এনে বিশেষকৈ আমাৰ ৰাজ্যৰ উন্নতিৰ কাৰণে বা ৰাজ্যৰ কিছু লাভৰ কাৰণে ৰাইজৰ কিছু লাভৰ কাৰণে লোৱা হৈছে আমাৰ যিটো নেকি অসমীয়া জাতীয় সংস্কৃতি সেইটো মানে জীয়াই ৰাখিবৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে বিহু সন্মিলনৰ মাজেদি অসমৰ জনপ্ৰিয় কমেডিয়ান তেখেতক অনা হৈছে অৰুণ হাজৰিকাদেৱ তেওঁ খন্তেক পিছতে ইয়াত উপস্থিত হ'বহি আজি আহি পাব কালিলৈ কি কিবা কালচাৰেল প্ৰগ্ৰাম কাইলৈ কালচাৰেল প্ৰগ্ৰামত আছে দীপু দীক্ষিত আহিব তেখেতে হয় যোৰহাটৰ তেখেত আহি উপস্থিত হ'বহি কাইলৈ সাংস্কৃতিক সন্ধিয়া উদযাপন কৰিবহি কাইলৈ আহি পিনে এনে ইয়াত কিমানমান ৰাইজ হ'ব বুলি আশা কৰিছে আপোনালোকে ইয়াত কমেও ৰাইজ যথেষ্ট হ'ব যথেষ্ট ৰাইজ হ'ব কাৰণ সকলো দলে বোলে যোগদান কৰিছে আমাৰ সমূহ ৰাইজে যোগদান কৰিছে হ'ব ইয়াত কমেও 2-3 হাজাৰমান মানুহ গেডাৰিং হ'ব লাগে আৰু এবাৰ কিমান তম হৈছে ইয়াৰ 38তম সংখ্যক লামাজান মাজুলী আঞ্চলিক বিহু সন্মিলন উদযাপন হৈছে পিছলৈ কি আপোনালোকৰ চিন্তা পিছলৈ আমাৰ এই বিহুখন আৰু অলপ আগুৱাই যায় অলপ ডাঙৰ বহলভাৱে আয়োজন কৰিম বুলি প্ৰচেষ্টা ৰখাই থকা হৈছে ৰাইজক কি আহ্বান জনাব ৰাইজক এইখিনিতে আহ্বান জনাওঁ সকলো ৰাইজে আহক দলেবিলাক যোগদান কৰক কোনো জাতিগত নহয় সকলো জাতিয়ে ইয়াত উপস্থাপন কৰক আমাৰ বিহু সন্মিলনখন দলেবিলাক যোগদান কৰি সহায় সহযোগিতা কৰক বুলি মই ইয়াৰ বিনম্ৰ অনুৰোধ জনালোঁ गोजोननाय थाबाय धन्यबाद থাকিল দাদালৈ জনাই দিয়াৰ বাবে दा बेनिमोन बैसागो प्रग्रामनि जि लाहार फाहार बा भिडिअखौ बारा गोलाव खालामनो सानासै थिग सर्टकाटै जोङो पेन्डेल स्टेजफोरखौ दिन्थिनि बिखेक बे मोनसे समायना थासारि मिथिंगाजों बुंफबनाय बे जायगाखौ बयबो मिथिगौ मेन स्टेजआ बेनो मेन स्टेज बियो मेन स्टेजआ बैथिं जाबाय दा जोङो भिडिअखौ बेखिनियावनो दोनथ'जाबाय गोजोन्थों बैथिं सासे मानसि लोगो আমাৰ মোৰ ইউটিউবত কিবা এটা কৈ দিয়ক এই উদযাপন কমিটিৰ লিডাৰ কওকচোন আজি প্ৰথম হিচাপে কি কাৰ্যসূচী হৈ গ'ল আৰু ৰাতিত কি আছে আজি তাৰ বিষয়ে অলপ জনাবৰ কাৰণে আমাৰ প্ৰথম দিনা কাৰ্যসূচী আপোনাৰ প্ৰথম চাফাই অভিযান আছিলে তাৰ পাছতে আমাৰ বৃক্ষৰোপণ আছে বৃক্ষৰোপণৰ পাছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছে গতিকে ইতিমধ্যে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীটো সমাপ্ত হৈ গৈছে এতিয়া আমাৰ চাফাই অভিযানটো সমাপ্ত হৈ গৈছে আমি খন্তেক পাছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীটো আৰু এবাৰ বৃক্ষৰোপণটো খুব এটা ধুনীয়া কাৰ্যসূচী লোৱা হৈছে আমাৰ এই অঞ্চলটো সেউজীকৰণ কৰাৰ উদ্দেশ্যে আমাৰ 101টা
নাহৰ পুলি আমালৈ আগবঢ়াইছে আমাৰ এই স্থানীয় ব্যৱসায়ী তথা প্ৰতিষ্ঠিত সমাজসেৱক আপোনাৰ ঘনশ্যাম শইকীয়া। গতিকে তেখেতৰ উদ্যোগত আমি 101টা নাহৰ পুলি ৰোৱা আমি ব্যৱস্থা কৰিছোঁ। গতিকে খন্তেক পাছতে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু আপোনাৰ অতিথি হিচাপে কাক মাতা হৈছে? অতিথি হিচাপে আমি আমাৰ চমকং চিমেণ্টমুখ তথা চিমেণ্ট চাপৰি অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। ইতিমধ্যে তেখেতলোক আমাৰ চমকং গাঁও পঞ্চায়তৰ সভাপতি সুগ্ৰাম ব্ৰহ্মদেৱৰ লগতে চিমেণ্টমুখ গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী সকলো আহি পাইছে তথা চিমেণ্টমুখ অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে খন্তেক পাছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীটো আমি আৰম্ভ কৰিম। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, আপোনালোকেও আমাৰ লগত সহযোগ কৰক। আজি ইয়াৰ পাছতো আমাৰ বহুকেইটা কাৰ্যসূচী আছে, আমাৰ ৰচিতনা আছে, অন্য কাৰ্যসূচী আছে, সকলোতে আপোনালোকে অংশগ্ৰহণ কৰক, তাকে আমি কামনা কৰিলোঁ। ঠিক আছে, ধন্যবাদ থাকিল এইখিনি কথা জনাই দিয়াৰ বাবে।